নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ সৰকাৰ ষ্টুডিঅ'ৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি হয়তো নাজানে কেইটামান গুৰুত্বপূৰ্ণ ট্ৰাফিক ৰুলৰ কথা। যদি আপুনি জানিলে হয় তেতিয়াহ'লে ট্ৰাফিক ৰুল ব্ৰেক কৰাৰ কাৰণে আপুনি ফাইন ভৰিবলগীয়া নহ'লহেঁতেন। তেন্তে বলক আমি জানি লওঁ কেইটামান ট্ৰাফিক ৰুলৰ কথা। যদি আপুনি এই ট্ৰাফিক ৰুল কেইটা জানে তেতিয়াহ'লে ভৱিষ্যতত আপুনি ট্ৰাফিক ৰুল ব্ৰেক কৰাৰ কাৰণে ফাইন দিব নালাগে। যদি আপোনাৰ বয়স 18 বছৰতকৈ কম হয় আৰু আপুনি গাড়ী নাইবা বাইক চলাই আছে আৰু আপোনাক ট্ৰাফিক পুলিচে পালে, তেতিয়াহ'লে সেকশ্যন 199A মটৰ ভেহিকল এক্টৰ মতে আপোনাৰ গাৰ্জেন 3 বছৰলৈকে জেলত যাব পাৰে নাইবা 25,000 টকালৈকে ফাইন হ'ব পাৰে। ধৰক আপুনি গাড়ী চলাই আছে আৰু আপোনাৰ গাড়ীৰ ডকুমেণ্টছ আপোনাৰ লগত নাই আৰু ট্ৰাফিক পুলিচে আপোনাক পালে আৰু আপোনাৰ পৰা চালান। এজ পাৰ ৰুল অফ 139 অফ চেণ্ট্ৰেল মটৰ ভেহিকল এক্ট 1989 মতে আপুনি 15 দিনৰ ভিতৰত আপোনাৰ ওচৰত থকা পুলিচ ষ্টেচন নাইবা RTOৰ ওচৰত আপোনাৰ অৰিজিনেল ডকুমেণ্ট শ্ব' কৰিব পাৰে আৰু আপোনাৰ ফাইন 100 টকালৈকে কমাব পাৰে। আপুনি যদি চাইকেল নাইবা ৰিক্সা চলাই আছে তেতিয়াহ'লে আপুনি ট্ৰাফিক নিয়মবোৰ মানি চলিব লাগিব, কিন্তু আপোনাৰ ফাইন নালাগে। যদি কোনো পুলিচ অফিচাৰে আপোনাৰ ডকুমেণ্ট, ড্ৰাইভিং লাইচেন্স নাইবা ধৰক RC চাব বিচাৰে, তেন্তে আপুনি সেই পুলিচ অফিচাৰক হাতত লৈ আপুনি দেখুৱাই দিব পাৰে। কিন্তু যদি পুলিচ অফিচাৰে আপোনাৰ সেই ড্ৰাইভিং লাইচেন্স নাইবা RCখন হাতেৰে লৈ চাব বিচাৰে, তেন্তে আপুনি তাক নিদিওঁ বুলি ক'ব পাৰে। কিয়নো সেকশ্যন 130 মটৰ ভেহিকল এক্টৰ মতে আপোনাৰ যিমান ডকুমেণ্টছ আছে আপুনি শ্ব' কৰিব পাৰে, কিন্তু পুলিচ অফিচাৰক যে দিব লাগিব তেনেকুৱা কোনো কথা নাই, আপুনি জাষ্ট শ্ব' কৰিব। কোনো সেকশ্যন 130 মটৰ ভেহিকল এক্টৰ মতে পুলিচ অফিচাৰে আপোনাৰ হাতৰ পৰা চাব পাৰে, কিন্তু পুলিচ অফিচাৰে আপোনাৰ হাতৰ পৰা ডকুমেণ্টছ ল'ব নোৱাৰে। আৰু 5 নম্বৰ হ'ল, যদি কোনো ট্ৰাফিক পুলিচ অফিচাৰে আপোনাক ছিগনেল দিয়ে ৰখিবলৈ আৰু আপুনি যদি সেইত নৰখে, তেতিয়াহ'লে আপুনি 500 টকালৈকে ফাইন ল'ব পাৰে আপোনাৰ পৰা। আৰু আপুনি যদি সেই পুলিচ অফিচাৰজনৰ লগত অভদ্ৰ ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ ওপৰত বহুত কিবা কিবি লগাই তেতিয়াহ'লে আপোনাৰ পৰা 5,000 টকালৈকে ফাইন ল'ব পাৰে। আপোনাৰ হাতত যদি স্মাৰ্টফোন আছে তেতিয়াহ'লে আপুনি ডকুমেণ্টখিনি কেৰি কৰি লৈ যাব নালাগে। আপোনাৰ মোবাইলত থকা ডিজিলকাৰ নাইবা পৰিবহণত আপুনি আপোনাৰ ডকুমেণ্টছ পুলিচক দেখুৱাব পাৰে। আৰু 7 নম্বৰ ৰুলটো হ'ল, কোনো ট্ৰাফিক পুলিচ অফিচাৰে যদি ইউনিফৰ্মত নাথাকে তেতিয়াহ'লে আপোনাৰ পৰা চালান কাটিব নোৱাৰে। আৰু শেষৰটো ৰুল হ'ল, আপুনি যদি কেতিয়াবা ন এণ্ট্ৰিত গাড়ী সোমাই দিয়ে, তেতিয়া পুলিচে আহি আপোনাৰ পৰা ডকুমেণ্টছ চায় আৰু ডকুমেণ্টছখিনি আপোনাৰ পৰা জব্দ কৰিব বিচাৰে, কিন্তু পুলিচে এইটো কৰিব নোৱাৰে। যদি পুলিচে কৰিব বিচাৰে তেতিয়াহ'লে পুলিচক আপুনি জাষ্ট এটা কথা ক'ব লাগে যে মটৰ ভেহিকল এক্ট 1932 মতে কোনো পুলিচ অফিচাৰে ডকুমেণ্ট জব্দ কৰিব নোৱাৰে। যদি সেই পুলিচ অফিচাৰজনে আপোনাৰ ডকুমেণ্টছখিনি জব্দ কৰে, তেতিয়াহ'লে কমিশ্যনাৰ নাইবা ডেপুটি কমিশ্যনাৰ নাইবা SP নাইবা DSP আপুনি সেই পুলিচ অফিচাৰৰ এগেইনষ্টত কেছ ফাইল কৰিব পাৰে। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আয়া।